বন্ধুসকল আজি মই আপোনালোকৰ বাবে পাঁচটা এনেকুৱা ঘটনা লৈ আহিছোঁ যিকেইটা মানুহে নিজৰ কেমেৰাত বন্দী কৰি ৰাখিছিল যিকেইটা চোৱাৰ পিছত আপোনাৰ মগজু সম্পূৰ্ণৰূপে ঘূৰাই যাব এইভাবে এই ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি নিশ্চয় থৈ দিব নাম্বাৰ 1 মাল্টিপল ভৰ্টেক্স টৰ্নেডো 16 জুন 2014 অমাহা নেব্ৰাস্কাত একেলগে দুটা টৰ্নেডোই সম্পূৰ্ণ গাঁৱক নিজৰ মাজত সোমোৱাই লৈছিল প্ৰায় 19 জন মানুহৰ জখম হৈছিল আৰু এজন মানুহৰ মৃত্যু হৈছিল য'ত কোৱা হয় যে এই ঘটনাটো এটা হাৱেৰ ওচৰত সংঘটিত হৈছিল যেতিয়া তেওঁলোকক সোধা হৈছিল তেতিয়া তেওঁলোকে কৈছিল যে আসলতে তাত দুটা টৰ্নেডো আছিল কিন্তু সেই দুটা একলগ হোৱাৰ পিছত তাৰ আকাৰ বহুত ডাঙৰ হৈ গৈছিল নাম্বাৰ 2 নন সুপাৰচেল টৰ্নেডো এদিনাখন থাইলেণ্ডত যেতিয়া মানুহবোৰ মৰ্নিং ৱাক কৰিব গৈছিল তেতিয়া সাগৰৰ পৰা অহা বতাহ দেখি সিহঁতে আচৰিত হৈ যায় কিয়নো সেই বতাহ সাগৰৰ তলৰ পৰা নহয় আকাশৰ ওপৰৰ পৰা আহিছিল আৰু হেয়াও এটা বা দুটা নহয় একেলগে বহুত কেইটা যিটো দেখি মানুহে নিজৰ কেমেৰাত বন্দী কৰি ৰাখিছিল সেইটো সময়ত তাত কোনো নাও নাছিল যাৰ বাবে ডাঙৰ বিপদৰ পৰা ৰক্ষা পৰিল নাম্বাৰ 3 ক্ৰাউন ফ্লাছেছ এদিন এজন মানুহে আকাশত কিছু আচহুৱা বস্তু দেখিব পালে যিটো এক প্ৰকাৰৰ ফ্লাছ আছিল আৰু সেইটো এঠাইৰ পৰা আন ঠাইলৈ লৰচৰ কৰি আছিল সেই মানুহজনে অলপো পলম নকৰি সেই ঘটনাটো কেমেৰাত বন্দী কৰি ৰাখিছিল আসলতে এনেকুৱা হোৱাৰ কাৰণ সূৰ্যৰ উজ্জ্বলতা মেঘত থকা ক্ৰিষ্টেলৰ ৰিফ্লেকশ্যন বুলি কোৱা হয় যাৰ বাবে এই জ্বলি থকা পোহৰ দেখিবলৈ পোৱা যায় নাম্বাৰ 4 প্ৰিচিপিটেশ্যন চেফ এই ভিডিঅ'টো থাইলেণ্ডৰ এজন মানুহে তেতিয়া ৰেকৰ্ড কৰিছিল যেতিয়া তাত পাৰ্কিঙত নিজৰ গাড়ীখন আনিব গৈছিল কিন্তু তাৰ পৰা অহা বৰষুণ দেখি তেওঁ আচৰিত হৈ যায় কিয়নো সেই বৰষুণ সাধাৰণ বৰষুণ নাছিল আৰু বেলেগ এখন গাড়ীটো এক টপাল পানীও পৰি থকা নাছিল কিন্তু মানুহে ইয়াক ভগৱানৰ কৰিশ্মা বুলি কৈছিল যদিও কিছুমানে ইয়াক ফেক ভিডিঅ' বুলিও কৈছিল নাম্বাৰ 5 ফায়াৰ টৰ্নেডো ইংলেণ্ডৰ এখন সৰু গাঁৱত এদিন হঠাৎ মাজনিশা প্লাষ্টিক ফেক্টৰীত জুই লাগি যায় আৰু সেই জুই নুমাবলৈ ফায়াৰ ফাইটাৰ তাত উপস্থিত হয় তাত জ্বলি থকা জুই দেখি সকলোৱে আচৰিত হৈ যায় যিটো মাটিৰ পৰা আকাশৰ ফালে গতি কৰি আছিল যেতিয়া মানুহে ইয়াৰ বিষয়ে জানিব বিচাৰিলে তেতিয়া তেওঁলোকে গম পালে যে আসলতে এইটো থাৰ্মেল ভেণ্ট হৈ বায়ুত মিলিত হোৱাৰ বাবে হৈছিল যদি এই ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি নিশ্চয় থৈ দিব তেতিয়াহ'লে মই লগ পাম আপোনালোকক নেক্সট ভিডিঅ'